ना फिसिनायनि सायाव फोरोंथाय बादा। दिनैनिफ्राय उदालगुरि जिल्ला ना फिसिनाय बिफाना ट्रेन्स एक्वाकालचार नीति आयगनि सिङाव सानथामनि हाबाफारिजों फोरोंथाय बादा होदों। बे फोरोंथाय हाबाफारियाव गासै सा 50नि बांसिन ना फिसिग्राफोरा बाहागो लादोंमोन। हाबाफारियावनो रिसार्च पार्सन महरै बाहागो लायो आसाम फिसारिज डेभेलपमेन्ट कर्परेसन लिमिटेडनि जेनेरेल मेनेजार रिसार्च पार्सन श्री नेबा ब्रत दास बिथाङा, सरासनस्रा सामलायगिरि स्पेसियलिस्ट सेल्फ सिनायथिगिरि बिथां बिजित बनिया आरो आदर्श फिसारि फार्मार प्रसन्न राभाया आरो उदालगुरि जिल्ला ना फिसिनाय जौगाखां मावख'गिरि अपुर्ब भुया। लोगोसेनो उदालगुरि जिल्ला ना फिसिनाय जौगाखां आयदा मावख'गिरिनि मावख' आरो मावख'गिरि मावख'आरिफोराबो हेफाजाब होनायखौ नुनो मोनो। আমাৰ ওদালগুৰি জিলাৰ মীন বিভাগৰ অধীনত আমাৰ নীতি আয়োগৰ আৰ্থিক সাহায্যত আমি বায়'ফ্লক, তাৰপিছতে আমাৰ মাগুৰ হেচাৰী, এনেকৈ কেইটামান আমাৰ কম্পনেণ্ট চলি আছিলে। তো সেই কম্পনেণ্টখিনি যিসকল হিতাধিকাৰী আছে, সেই বায়'ফ্লক বা হেচাৰীখিনিৰ ওপৰত এটা প্ৰশিক্ষণৰ আমাৰ ব্যৱস্থা কৰিছিলোঁ। তো আজি আমাৰ এই প্ৰশিক্ষণটি আৰম্ভ হৈছে আৰু ইয়াতে আমাৰ সমল ব্যক্তি হিচাপে আমি অসম মীন উন্নয়ন নিগমৰ জেনেৰেল মেনেজাৰ তথা পূৰ্বৰ আমাৰ এই ডিষ্ট্ৰিক্টৰে জিলা মীন উন্নয়ন বিষয়া শ্ৰীযুত দেৱব্ৰত দাস তেখেত আমাৰ মাজত উপস্থিত আছে। লগতে আমাৰ বিজিত বনিয়া, তেখেতো এগৰাকী সমল ব্যক্তি, তেখেত ছাবজেক্ট মেটাৰ স্পেচিয়েলিষ্ট আপোনাৰ চেষ্টা NGOৰ, আৰু বৰ্তমান তেখেতেও আমাৰ এই ট্ৰেইনিঙত সহযোগ কৰিছে। লগতে আমাৰ ওদালগুৰি জিলাৰ আমাৰ এজন প্ৰগ্ৰেছিভ ফাৰ্মাৰ, লগতে আমাৰ তেখেতক আমি গৌৰৱ বুলিয়ে কওঁ ওদালগুৰি জিলাৰ মীন ক্ষেত্ৰখনত, শ্ৰী প্ৰসন্ন ৰাভা। তেখেতেও তেখেতৰ অভিজ্ঞতাপূৰ্ণ গোটেই যিটো যাত্ৰা তেওঁ আমাৰ মীন পালকসকলক বা আমাৰ হিতাধিকাৰীসকলক এই প্ৰশিক্ষণৰ যোগেদি তেখেতে অৱগত কৰে। ছাৰ, আৰু অনুভৱটো কওকচোন আজিৰ প্ৰশিক্ষণৰ। বায়'ফ্লক বা মাগুৰ ক্ষেত্ৰত যিখিনি আগবাঢ়ি আছে বা আগবাঢ়ি থাকক, বা যিখিনি কথা আমি আলোচনা কৰিলোঁ আৰু যদি অনাগত দিনত তেনেকুৱা আলোচনা যোগাযোগ ৰাখিলে হ'ল আৰু, কাৰণ একেদিনেই চব কথাখিনি আয়ত্ত নহয়, পৰৱৰ্তী সময় নিশ্চয় যদি দ পুখুৰীত এৰি দিওঁ তেতিয়াহ'লে আৰু তাক বিচাৰি পোৱা নাযায়, নহয় জানো? ই উঠা নামা কৰোঁতে এক্সাৰচাইজ দ পুখুৰীত এৰিব পাৰিব, ইমান এৰিব লাগিব, তেতিয়াহ'লে একো নহয় মানে সি বাচিহে থাকিব, ডাঙৰ নহ'ব ন? ডাঙৰ হৈছে এটা ডাঙৰ হোৱাটো ডাঙৰ কথা নহয়। এতিয়া বস্তুটো আমাৰ লোকেল মাছ আমাৰ ইয়াতে কিমান প্ৰডাকশ্যন হৈ আছে, ওদালগুৰি বাদ দিয়ক, কিছুমান বস্তুবোৰক অসমীয়া নাথাকিব পাৰে, মই বাৰু অসমীয়া কৰিব যায়। হৈছে ন, আপোনালোকে ধুনীয়াকৈ শুনিব। আমি কি হয়, মাগুৰ মাছটো আমি বায়ু চাকি মাছ বুলি কওঁ, মানে ইয়াতে বায়ুৰ পৰা অক্সিজেনটো ল'ব পাৰে, হয়নে নহয়? আপোনালোকে দেখিছে ন, মাছটো কি হয়, পানীৰ পৰা উঠাই দিলেও মাছটো জিন্দা থাকে, মানে কি হয়, বায়ুৰ পৰা অক্সিজেনটো ল'ব পাৰে। কিন্তু আপুনি বেলেগ মাছৰ ক্ষেত্ৰত চাব, ৰৌ মিৰ্গা বা কিবা, আপুনি যদি পানীৰ পৰা উঠাই দিয়ে অলপ সময় থকাৰ পিছত কি হয়, মাছটো মৰি যায়, মানে সেইবিলাক কি হয়, বায়ু চাকি মাছ নহয়। এতিয়া মই ইয়াৰ কৈ দিম অলপ জানি মই কৰি যাই দিম। ধৰক আমি এটা মাগুৰ মাছ কৰিব লাগিব, ব্ৰিডিং কৰিব লাগিব। মাগুৰ মাছ ব্ৰিডিং কৰাৰ ক্ষেত্ৰত আমাক কেইটামান বস্তু লাগে। প্ৰথম বস্তুটো হৈছে কি, আমাক মাছ, ভাল মাছ লাগিব। আমি এতিয়া বজাৰৰ পৰা মাগুৰ মাছ পায় বা আপোনাৰ ঘৰৰ পুখুৰীটো থাকে, কিন্তু সেইবিলাক কি হয়, কণীবিলাক হয়তো পৰিণত নহ'ব পাৰে, মানে যাক আমি গুডাৰ বুলি কওঁ। কিন্তু আপুনি ধৰক কেতিয়াবা বজাৰত দেখিলে ভাল মাগুৰ মাছ আনিলে, দেখিছে কণী আছে, কিন্তু আপুনি যদি তাৰ পৰা মাছটো কিনি আনি যদি বেজি দিয়ে, ইনজেকশ্যন দিয়ে, তাৰ পৰা কি হয়, আপোনাৰ কণীটো হয়তো ভালকৈ নোলাব পাৰে, কাৰণ এই মাছটো বিভিন্ন জেগাৰ পৰা ঘূৰি আহিছে বা পেটত কণীবিলাক হয়তো কি হয়, বেয়া হৈ যাব পাৰে। কিন্তু আমি মাগুৰ মাছৰ যেতিয়া ব্ৰিডিং কৰিব লাগিব